নমস্কাৰ বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। নগাঁও জিলা সাগৰীজান মণ্ডলৰ ৩ শতাধিক ভাৰতীয় জাতীয় কংগ্ৰেছ কৰ্মী গেৰুৱা বসন পৰিধান। আমি পুনৰবাৰ জনাইছোঁ এই ক্ষেত্ৰত এক বিশেষ প্ৰতিবেদন। সমগ্ৰ অসমতে কা বিৰোধী প্ৰতিকূল পৰিৱেশ নেওচি আজি নগাঁও জিলা সাগৰীজান মণ্ডলৰ ৩ শতাধিক কংগ্ৰেছ নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাৰ নগাঁও জিলা বিজেপিৰ নৱনিৰ্মিত সভাপতি শ্ৰীযুত অভিজিত নাথৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শক সন্মান জনায় আৰু বিধায়ক ৰূপক শৰ্মাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ স্বতঃস্ফূৰ্তভাৱে যোগদান কৰি গেৰুৱা বসন পৰিধান কৰে। আমি প্ৰকাশ ৩ শতাধিক কংগ্ৰেছ নেতাৰ কংগ্ৰেছ দল ত্যাগ। এই ঘটনাই ৰাজ্যখনত বিশেষ খলকণি তুলিছে। আমি পুনৰবাৰ জানিছোঁ এক বিশেষ নিউজ। ৩ শতাধিক কংগ্ৰেছ নেতাৰ দল ত্যাগ। একাংশৰ মতে ২০২১ চনৰ নিৰ্বাচনত নগাঁৱত কংগ্ৰেছৰ ভেটি সম্পূৰ্ণ উচ্চন হ'ব বুলি মত পোষণ কৰে। আমি পুনৰবাৰ জানিছোঁ এই ক্ষেত্ৰত বিশেষ খবৰ। ৩ শতাধিক নগাঁও জিলা সাগৰীজান মণ্ডলৰ ৩ শতাধিক ভাৰতীয় জাতীয় কংগ্ৰেছ কৰ্মীৰ গেৰুৱা বসন পৰিধান।